মা আৰু মই বিয়া এখন খাবলৈ যাবলৈ ওলাইছোঁ। মোৰ ভতিজীৰ বিয়া, বৰ্তাৰ জীয়েকৰ বিয়া, ভতিজীৰ বিয়া। আমিনো কেলেনো অকলে যাওঁ, আপোনালোককো লগত লৈ যাওঁ বুলি ভাবিলোঁ। আপোনালোকে চাই থাকিব দেই। মোক কেনেকুৱা লাগিছে জনাব। এয়া আমি গিফ্ট কিনিবলৈ দোকানত সোমাইছোঁ। চাই আছোঁ কি নিলে ভাল হ'ব। এই চান্সতে মা আৰু মই ভিডিঅ' এটা কৰি লৈছোঁ। এয়া গিফ্টটো পেকিং কৰি আছে। পেকিং কৰা হৈ গ'ল। আকৌ চান্সতে মই ফটো একপি মাৰি লৈছোঁ। মোক কেনেকুৱা লাগিছে জনাব দেই। আৰু ৰাস্তাটো অলপ দেখাই দিওঁ বুলি ভাবিছোঁ। ইমান ধুনীয়া ধুনীয়া ৰাস্তা চাওক। লগ পালোঁ। এইফালে মোৰ বা, বৰ্তাৰ ছোৱালী। হেল্ল'। এইফালে মোৰ বৰমা। নমস্কাৰ। এয়া মোৰ বা হয়। এয়া বৰমা বা। ভাল লাগিলে এনেকৈ লগ পালোঁ। আমাৰ ভণ্টি হয়, বহুত ভাল ভণ্টি। সেইটো তাৰ মা আমাৰ নানৈ দেখাই দে। বহুত ছাপোৰ্ট কৰে কিন্তু দেই, বা আৰু বৰমাহঁতি মৰম দিব আমাক। ঠিক আছে। একদম চুপত আহিলা যে। এয়া বা আৰু মই বহি আছোঁ। গৰম ভাত কিনা ঠাণ্ডাই হয়। এয়া আমি বিয়া ঘৰৰ খানা খাব লৈছোঁ। খানা কিন্তু ধুনীয়া হৈছে দেই। পিছত দৰা কইনাক দেখিলোঁ। আপোনালোকৰ বহুতৰে প্ৰশ্ন মানে কিছুমানে সুধিব পাৰে যে খোৱাটো আগত দেখালে, কইনা দৰাক পিছত দেখাইছে বুলি। কইনা দৰাক মানে কি হ'ল, আমি যোৱা দেৰি হ'ল, সেইটো কাৰণে মানে আমি কইনা দৰাক মানে লগ নাপালোঁ। ভিতৰত নিয়ম কৰি আছিলে। তাৰপিছত বাহেঁতি মাতিলে খাই লওঁ, পিছত কইনা দৰাক লগ কৰি ল'বি বুলি। সেইকাৰণে পিছত কইনা দৰাক লগ পাই